আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হ'ল কোনখন দেশে সৰ্বাধিক ক্ৰিকেট মেচত জয়লাভ কৰিছে? উত্তৰ অপশ্যন ডি অষ্ট্ৰেলিয়াই সৰ্বাধিক ক্ৰিকেট মেচত জয়লাভ কৰিছে। কোনখন নদীক তেজৰ নদী বোলা হয়? উত্তৰ অপশ্যন চি লোহিত নদীক তেজৰ নদী বোলা হয়। কোনখন দেশত কাপোৰৰ ওপৰত বাতৰি কাকত ছপা হয়? উত্তৰ অপশ্যন চি স্পেইন দেশত কাপোৰৰ ওপৰত বাতৰি কাকত ছপা হয়। কোনটো গছৰ তলত শুলে মানুহৰ মৃত্যু হ'ব পাৰে? উত্তৰ অপশ্যন এ নিম গছৰ তলত শুলে মানুহৰ মৃত্যু হ'ব পাৰে। গান্ধীজীৰ আগতে ভাৰতীয় মুদ্ৰাৰ নোটত কাৰ ছবি আছিল? উত্তৰ অপশ্যন ডি অশোক স্তম্ভৰ ছবি আছিল। কোনটো পাত চোবালে মানুহৰ জ্ঞান আৰু স্মৃতি শক্তি বৃদ্ধি পায়? উত্তৰ অপশ্যন ডি পালেং শাক চোবালে মানুহৰ জ্ঞান আৰু স্মৃতি শক্তি বৃদ্ধি পায়। বন্ধু বান্ধৱীসকল ভিডিঅ'টি কেনেকুৱা হ'ল ভাল লাগিলে লাইক কৰিবা আৰু অসমীয়া সাধাৰণ জ্ঞানৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।